নমস্কাৰ গাইজ, মোৰ নতুন ব্লগত আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যাই আছোঁ কামাখ্যা মন্দিৰত আৰু মোৰ লগত আছে গুৰুজী দুজন। এজনে গুৰুজী কৈ আছিলে ডিউটি আজি নাইটত আছে, তো মন্দিৰত দৰ্শন কৰি আহোঁ বলক। মই কোৱা কাৰণে ভাবিলোঁ ময়ো যোৱা নাই, গতিকে টাইম পাওঁতে এইবাৰ দৰ্শন কৰি আহোঁ। সেই বুলি গুৰুজী দুজন আৰু মই দৰ্শন কৰিবলৈ আহিলোঁ। যিহেতু মই সৰুৰ পৰা ডাঙৰ হোৱালৈকে কামাখ্যা মন্দিৰত এইবাৰৰ দৰ্শন কৰিব অহা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আগতে গুৱাহাটীত আহিছোঁ যদিও কামাখ্যা মন্দিৰত এদিনো দৰ্শন কৰাৰ কাৰণে অহা হোৱা নাছিলে। আজি ভাবিলোঁ দৰ্শনটো কৰি যাওঁ, যিহেতু মেইন গেট ফালে মানুহবোৰ ভিৰ হৈ আছিলে। তাৰ কাৰণে গুৰুজী এজনে মানুহ কম হোৱা এটা গেটেৰে গুৰুজী আৰু মোক লৈ যায়। তো তেনে আমি যাই কামাখ্যা মন্দিৰৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। যিহেতু গোটেই মন্দিৰত মানুহবিলাক বহুত ভিৰ হৈ আছিলে। মানুহবিলাক চব টাইমতে জাম লাগি আছিল। সেইটো টাইমতে দুটামান ক্লিপছ লৈ ল'ম বুলি ভিডিঅ' ক্লিপছ লৈ ল'লোঁ। যিহেতু মই অম্বুবাচী মেলাত ফাৰ্ষ্ট টাইম আহিছোঁ। ভিডিঅ'টো লেট হোৱাৰ কাৰণটো হৈছে মোৰ ডিউটি চলি আছিল সেইটো টাইমত। সেইবাবে ভিডিঅ'টো এডিট কৰোঁতে টাইম লাগে, যিহেতু টাইম লাগে ভিডিঅ' এডিট কৰোঁতে, তাৰ কাৰণে মই ডিউটি শেষ হোৱাৰ পিছত বহুত দিনৰ পিছত ভিডিঅ'টো বনাইছোঁ। যিহেতু ভিডিঅ' এডিট কৰোঁতে বহুত টাইম লাগে। যোনে যোনে ভিডিঅ' এডিট কৰে তেওঁলোকে অলৰেডি গম পায়। এতিয়া আমি আহি পালোহি মেইন গেট। যিহেতু এইবাৰ দৰ্শন কৰা যোৱা আৰু অহা ৰাস্তাটো চেঞ্জ কৰি দিছে, তাৰ কাৰণে মেইন গেট ফালে দৰ্শন কৰি গোটেই মানুহখিনি আহি আছে। এতিয়া আমি মেইন এণ্ট্ৰি গেট ফালে এণ্ট্ৰি কৰি দৰ্শন কৰি যাম। আপোনালোকে দেখা পাইছা চাগে ভিডিঅ'ত কিমান মানুহ ভিৰ হৈ আছে। তো আমিও মা কামাখ্যা দৰ্শন কৰি মেইন গেট ফালে ওলাই গ'লোঁ। এইফালে গুৰুজী দুজন কোনফালে
হেৰালে গমকে নাপালোঁ, যিহেতু মানুহ ভিৰ হৈ আছিলে। তাৰপিছত মই আহিলোঁ তাৰা মন্দিৰত, য'ত নেকি বলি দিয়া হয় আৰু পূজা পাঠ কৰা হয়। তাৰপিছত মই ৰিটাৰ্ণ আহি তললৈ গুচি গ'লোঁ গুৰুজীবিলাকক বিচাৰিব, কিন্তু গুৰুজীবিলাক দেখা নাপালোঁ মই। এইটো হৈছে VIP পাৰ্কিং। যোনবিলাক VIP আহে, VIP সকলৰ কাৰণে কাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, কাৰবিলাক পাৰ্কিং কৰিব পাৰে। আৰু এইটো হ'ল মোৰ ৰাইট ছাইডত যিখিনি বেৰিকেড দিয়া হৈছে, এইটো ছাইডত যোৱা বছৰত বোলে এণ্ট্ৰি ছাইড আছিলে মানুহ যোৱা আৰু অহাত, যিহেতু এইবাৰ ৰাস্তাটো বদলি কৰিছে, তাৰ কাৰণে জাগাখিনি ফ্ৰী আছে। এফালে মানুহবিলাক যোৱা বছৰ বহুত কষ্ট হোৱাৰ কাৰণে মেডিকেল ইমাৰ্জেঞ্চি কাৰণে খালী জাগাখিনি ৰাখিছে, সেই বুলি পাব্লিকে কৈছে। আৰু এইবিলাক ৰাস্তা বন্ধ হোৱাৰ কাৰণে কিছুমান দোকানবিলাকৰ বহুত ক্ষতি হৈছে বুলি দোকানদাৰবিলাকে কৈ আছে। তো সেনেকৈ আহি STC পইণ্ট পালোঁ, যিহেতু ইয়াতে তলত যোৱাখিনি বাছ থাকে বা টেম্পু ভাড়া গাড়ী এনেকুৱা থাকে আৰু। যিহেতু মই মেলা টাইমত আহিছোঁ, তাৰ কাৰণে ইয়াতে গাড়ী পৰা বন্ধ কৰা হৈছে। আপোনালোকে মোৰ ৰাইট ছাইডে যি বিল্ডিং দেখা পাইছে, ইয়াতে গাড়ী পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আপোনালোকে যদি পাৰ্চনেলকৈ গাড়ী আনে বা বাইক চাইক আনে, আপোনালোকে থ'ব পাৰিব। আহি লাষ্টত আহি পালোঁ ত্ৰিনাথ মন্দিৰ। ইয়াতে কিছুমান কমিটিবিলাকে দৰ্শন কৰা বেলেগৰ কাৰণে খোৱা লোৱা ডনেট কৰি আছে। আপোনালোকে ৰাইট ছাইডত যোনবিলাক মানুহ যাই আছে দেখা পাইছে আপোনালোকে, এইটো ছাইড হৈছে মন্দিৰৰ যোৱা ৰাস্তা। আৰু মোৰ ছাইডত যোনবিলাক মানুহ গৈ আছে, এইটো হ'ল এক্সিট পইণ্ট। তো মানুহ অহা আৰু যাৱা। কিন্তু মোৰ গুৰুজী দুজনক মই বিচাৰি নাপালোঁ। যি নহওক, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু আজিৰ ভ্লগটো ইমানতে আছিল গাইজ। ধন্যবাদ এণ্ড গজেনথং।